হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজিৰ ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ আৰু একদম সাজি কাচি ওলাইছোঁ, আপোনালোকে দেখাই পাইছে। আৰু অলপ আগতে আপোনালোকক ক'লোৱে নহয় আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব বুলি। কিহৰ কাৰণে বেলেগ ধৰণৰ হ'ব আপোনালোকক কৈয়ে দিওঁ এতিয়া। আজি মোৰ বান্ধৱীৰ মানে জোৰোণ আছে, তো আমি তাতে যাম। মোৰ লগত আৰু দুজনী বান্ধৱী যাব। আৰু এয়া এতিয়া মই খোজকাঢ়ি গৈ আছোঁ আৰু তাইৰ ঘৰ চমৰীয়াত হয়, তো গৈ আছোঁ এতিয়া আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া দেখিছে ইহঁত দুজনীও আহি পালে, এতিয়া গাড়ীত গৈ আছোঁ চমৰীয়ালৈকে আৰু আমাৰ দেৰিয়ে হৈ গ'ল। আৰু এয়া আমি এতিয়া আহি পালোঁ, কিন্তু আমি জোৰোণ দিয়া মানে দেখাই নাপালোঁ, কাৰণ কৈছিলে নহয় আহোঁতে দেৰি হ'ল বুলি অলপ, কাৰণ এইফালে গাড়ীৰ বহুত অসুবিধা, গাড়ী ৰখোতে দেৰি হ'ল, তো একো আমি দেখাই নাপালোঁ। আৰু এয়া এইফালে আমি চাহ খাবলৈ আহিছোঁ আৰু এইজনী হৈছে কইনাৰ ভনীয়েক, মানে ব্লেক পিন্ধাজনী। আৰু এইফালে আমাৰ কইনাৰ ফটোশ্বুট চলি আছে। আৰু আজিৰ ভ্লগটো এইখিনিয়ে আছিল, মানে বৰ বেছি একো দেখাব নোৱাৰিলোঁ, কাৰণ মই পাহৰিয়ে যাওঁ যে মই ভ্লগ বনাই আছোঁ, তো বেছি দেখাব নোৱাৰিলোঁ। বিয়াৰ দিনাখন ভালকৈ আপোনালোকক দেখাম। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।